আঠখৰীয়াত আয়ুৰ্বেদিক চিকিৎসালয় আৰু ডাকঘৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন। বিশ্বত কোভিড-19ৰ ভয়াবহ পৰিস্থিতিৰ মাজতে নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত হানেকুছি গাঁও পঞ্চায়তৰ অধীনস্থ আঠখৰীয়াত আজি অতীজৰে পৰা জৰাজীৰ্ণ গৃহত চলি অহা কবিচন্দ্ৰ আয়ুৰ্বেদিক চিকিৎসালয় আৰু আঠখৰীয়া ডাকঘৰৰ গৃহটোৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। উল্লেখ্য যে উক্ত গৃহটোৰ 1962 চনৰে পৰা হোৱা নাছিল কোনো ধৰণৰ মেৰামতি কাৰ্য। আজি দিনৰ ভাগত স্থানীয় অৱসৰপ্ৰাপ্ত শিক্ষক সুৰেশ চন্দ্ৰ ভট্টাচাৰ্যই গৃহটোৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন কৰি ভট্টাচাৰ্যই কয় যে গাঁওখনৰ অতিপাত সমস্যা এটাৰ সমাধান হ'ল। আয়ুৰ্বেদিক ডিস্পেন্সাৰী আৰু পোষ্ট অফিচ এই বৰ্তমান যিটো অৰ্ধনিৰ্মিত ভৱন তাতে চলি আছিল। তাৰপিছত ভাঙি চিঙি যোৱাত এতিয়া আমি চৰকাৰৰ পৰা অনুদান পাইছোঁ। ভাষণত তেওঁ স্থানীয় বিধায়ক নাৰায়ণ ডেকাৰ লগতে হানেকুছি গাঁও পঞ্চায়তৰ সভাপতি মুনীন্দ্ৰ বেজৰ শলাগ লয়। চতুৰ্দশ বিত্তীয় আয়োগৰ আবণ্টিত ধনেৰে নিৰ্মাণ কৰিব লগা গৃহৰ আধাৰশিলা অনুষ্ঠানৰ আঁত ধৰে গাঁও উন্নয়ন সমিতিৰ সম্পাদক হেমেন্দ্ৰ ভট্টাচাৰ্যই। অনুষ্ঠানত উপস্থিত থাকে গাঁও উন্নয়ন সমিতিৰ সভাপতি গোপীৰাম হালৈ, গাঁওবুঢ়া উমেশ ভট্টাচাৰ্য, হানেকুছি গাঁও পঞ্চায়তৰ সচিব অমৰেন্দ্ৰ শৰ্মা, কনিষ্ঠ অভিযন্তা ৰুকুনুদ্দিন আহমেদ, গাণনিক গৌতম শৰ্মাৰ লগতে শাসকীয় দলৰ কৰ্মকৰ্তাসকল। এক চিকিৎসা খণ্ডত ইয়াত কবিচন্দ্ৰ আয়ুৰ্বেদিক চিকিৎসালয় স্থাপন কৰা হৈছিল আৰু এনেদৰে চলি আছিল। এটা উৱলি যোৱা ঘৰত এনেকুৱা এটা ঘৰ, যিটো ঘৰত কোনো পৰিৱেশ নাছিলে। আচলতে আমি সদ্য বৰ্তমান সময়ত চৰকাৰৰ পৰা পোৱা পুঁজিৰ দ্বাৰা উক্ত ঘৰটো আমি মেৰামতিৰ বাবে কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আজি ইয়াত উক্ত কাৰ্যসূচী শুভাৰম্ভ কাৰ্যসূচী আমি ইয়াত সমাপ্ত কৰিলোঁ। ইতিমধ্যে আমাৰ মাজত এই অঞ্চলত কেইকেইটামান বিশিষ্ট ব্যক্তি ইয়াত উপস্থিত আছে। গাঁও উন্নয়ন সমিতিৰ সন্মানীয় সভাপতি গোপীৰাম হালৈ ডাঙৰীয়া উপস্থিত আছে। গাঁও উন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি সুৰেশ চন্দ্ৰ ভট্টাচাৰ্য ডাঙৰীয়া ইয়াত উপস্থিত আছে। লগতে উপ অভিযন্তা বৰভাগ উন্নয়ন খণ্ডৰ সন্মানীয় ৰুকুন আলী ডাঙৰীয়া ইয়াত উপস্থিত আছে। লগতে হানেকুছি পঞ্চায়তৰ সন্মানীয় ছেক্ৰেটাৰী ডাঙৰীয়া ইয়াত উপস্থিত আছে। আগবেলাবাসী ৰাইজ আৰু বিশিষ্ট ব্যক্তিসকল ফৰ্টিন ফাইনেন্সৰ অধীনত ইয়াতে আঠখৰীয়াত আয়ুৰ্বেদিক চিকিৎসালয় আৰু উপডাকঘৰৰ যি কাম কৰিব লগা অৱস্থা আছিল, আগত বহুত পুৰণা আছিল, একদম জৰাজীৰ্ণ অৱস্থাত আছিলে। সেইকাৰণে মাননীয় বিধায়ক মহোদয়ৰ তৎপৰতাত, তেখেতৰ অপ্ৰাণ চেষ্টাত আমি ভাল এটা ঘৰ নিৰ্মাণ কৰিবলৈ আমি সক্ষম হ'ম। দুই এক দিনত বাহাৰঘাটৰ পৰা নৰেন শৰ্মাৰ ৰিপৰ্ট, নিউজ আছাম 365।